চাবলৈ আৰু আজি এইফালে চাওকচোন এইফালে মানে একদম ধদুৱা কোবাই আছে স্কুল বন্ধ হোৱা কি কৰিব ধদুৱা কোবাওঁতে গৈছে ব'লা কাম কৰোঁগৈ ব'লা হে ব'লা পানী আনাগৈ যোৱা পানী দিম এয়া মানে কি হয় অলপ কামত লগাই দিছোঁ আৰু হা আনা এই কিডালত দিবলগীয়া হৈ আছে নহয় সেইবোৰ হ'লে দেখি নোপোৱা অকল খাওঁ কৰিয়ে থাকা তুমি পানী আনাচোন তাৰপৰা দেখাম অলপ কামত লগাই দিছোঁ নহ'লে বা মানে কি হয় জানেনে অকল খোৱা টিভি চোৱা তাৰ বাহিৰে একো কাম নাই আৰু কোৱা সেইখিনি পানী দিছা সেইখিনি গোবৰহে আছে সেইখিনিহে ফেচবিন সেইখিনি নাই দেখা চকুৰে দেখিয়ে পোৱা নাই দেখিছে আৰু ৰাতিলৈকে মোবাইল চাবা দিয়া ভালকৈ দিয়া দুখ পাব নহয় ফেচবিন কিডালে ই পানী দিবলৈ জানে নিজে পইচা গৈ দেখোন অলপ সহকে দিয়া ধুনীয়াকৈ দিয়া পানী মানে শাকখিনি নাই পোৱা এই টিংকিখন যে দেখিছে এই টিংকিখনতে বেছিকৈ পৰিছে যেন লাগিছে জানিছা দেই আৰু আজি মই বনাব ওলাইছো এটি সুন্দৰ ৰেচিপি এইফালে আমাৰ ৰান্ধনি সোমাইছেগৈ আৰু মোৰ অলপ দেৰি হৈছেগৈ মানে কি হ'ল আজি কাচকল আছিলে মানে ঘৰতে তাকে ভাবিলোঁ কাচকলৰ এটি সুন্দৰ ৰেচিপি বনাওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ দেখিছে নহয় কেৰাহীত পাতি থৈ দিছোঁ মই আপোনালোকক সকলোখিনি দেখাই আছোঁ কেনেকৈ কি দি বানি বনাইছোঁ মানে মই সকলোখিনি আপোনালোকক দেখাই আছোঁ কেৰাহী এখনত মই পানী অলপ দি লৈছোঁ এতিয়া ইয়াত মই দি দিম নিমখ অলপ এয়া মই কাচকল 3টা বইল কৰি লৈছোঁ আৰু বাকলি নুগুচোৱাকৈ মই এনেদৰে বাকলিৰ সৈতে দি দিছোঁ মানে কি হ'ল বাকলিখিনিও মই এটা বেলেগ বস্তু বনাম কি বনাম বাৰু আপোনালোকক দেখাই আছোঁ আৰু কাচকলকেইটা বইল হৈ গৈছে এয়া হৈ গ'ল এতিয়া মই কাচকলৰ বাকলিখিনি গুচাই ল'ম মই মাজতে এনেদৰে কটাৰীয়ে আগ দি লৈছিলোঁ তেতিয়া মানে কি হয় গুচাবলৈ ভাল হয় এয়া কাচকল আমাৰ 3টা গুচোৱা হৈ গৈছে এতিয়া মই কাচকল কিডখৰ এনেদৰে ইমানটো সাইজত কাটি লম বৰ বেছি সৰু নকৰো আৰু বৰ বেছি ডাঙৰো নাই কৰা এতিয়া মই মাজতে এনেদৰে ফালি দিম এয়া ফালি দিছো এয়া হৈ গ'ল আমাৰ কাচকল কটা এতিয়া মই এয়া টিফিন বাটি লৈ লৈছো এটা এতিয়া কাচকলখিনি গুটেখিনি ইয়াত দি দিম এতিয়া ইয়াত মই দি দিম অলপ নিমখ তাৰ পৰা হালধি এয়া গৰম মছলা এচামুচ দি দিছো এয়া জিৰা গুৰি দি দিছো কিছু ৰেড চিলি আৰু এয়া ধনিয়া গুৰি মিঠাতেল এচামুচ এতিয়া এইখিনি ভালদৰে সানি লম এয়া হৈ গ'ল কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া ইয়াত মই দি দিছোঁ জিৰা এচামুচ এতিয়া দি দিম কাচকলখিনি কাচকল গোটেইকেইডোখৰ দিয়া নাই মই আধা সংখ্যক দিছোঁ আৰু আধাখিনি এইখিনি হোৱাৰ পাছত ফ্ৰাই কৰি এইখিনি এতিয়া মই কেৰাহীৰ পৰা কাঢ়ি থৈ দিম আৰু এয়া বাকি টকাখিনি মই দি দিছোঁ এয়া বাকলিখিনি মই এতিয়া মিক্সাৰ জাৰ এটা দি দিছোঁ এতিয়া ইয়াত মই দিম এয়া কাটি থৈ দিয়া বিলাহী ৰসুন আছে কেইফুটামান জলকীয়া আছে 3টা কাটি থৈ দিছোঁ আৰু এয়া পিঁয়াজ
এয়া ৰেড চিলি দি দিছোঁ আৰু এয়া পানী দি দিছোঁ। পানী বৰ বেছিকৈ নাই দিয়া, 2 চামুচ 3 চামুচমান হ'ব। মই চামুচেৰে লোৱা নাই, ডাইৰেক্ট কেটলিত ঢালি দিছোঁ। এতিয়া এইখিনি পিচি লওঁ। এয়া আৰু অলপ বাকী আছে, চামুচেৰে মই ভালদৰে উলট পালট কৰি দিছোঁ আৰু অকণমান পানী দিম। আৰু এইখিনি এতিয়া ফ্ৰাই কৰা হৈ গ'ল, কাঢ়ি লওঁ। এয়া হৈ গ'ল আৰু এয়া কাচকল ফ্ৰাই কৰোঁতে তেল থাকি গৈছে, মই এইখিনি তেলতে দি দিম এতিয়া পিচি লোৱা বাকলিখিনি। এতিয়া গেছৰ জুইটো অলপ বঢ়াই দিম আৰু এয়া জাৰটো লাগি আছিলে, মই এনেদৰে পানী দি লৈছোঁ আৰু এতিয়া এইখিনি ইয়াত দি দিম। এতিয়া ইয়াত অলপ নিমখ দিম, কেইডোখৰমান কিন্তু আমাৰ হিৰণময় বোলে খাব, তাকে এয়া এইকেইডোখৰি থৈ দিছোঁ আৰু এইকেইডোখৰি দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। এয়া একদম গ্ৰেভি, মানে ধুনীয়া গ্ৰেভি হৈছে। আমাৰ চব্জিখিনি প্ৰায় হৈ গৈছে। এতিয়া লাষ্টত মই গৰম মছলা এচামুচ দি দিছোঁ। আৰু এয়া মান ধনিয়া দি দিছোঁ, মানে ধনিয়া নাই, মান ধনিয়াকৈ দি দিছোঁ। এই কাচকলৰ তৰকাৰী ৰেডি হৈ গৈছে। এয়া এতিয়া মই গেছটো অফ কৰি দিম আৰু এয়া ঢাকনি দিলোঁ। আৰু এয়া হিৰণময় একদম পুৰা এনেকৈ পাইছে, একদম মাংস নিচিনা পাইছে বোলে। বাজেট কম কৰি দিছোঁ, মানে ইমান আৰু মাংস দাম হৈছে, সেইটো কাৰণে কাচকলকে একে ধুনীয়াকৈ বনাই দিছোঁ। আপোনালোকৰ ট্ৰাই কৰি চাব, মানে কি হয় সৰু ল'ৰা ছোৱালীবোৰে কাচকল খাই খুব বেয়া পায়, এনেধৰণে বনাই দিব, খুব ভাল পাব। আৰু এয়া খাইছে, ইফালে নীৰৱে আহি উৎপাত কৰি আছে। কেনেকুৱা লাগিছে? খাবা খাবা, মজা লাগিছে, ভাল লাগিছে? অঁ, তোমাকো খাব লাগিব এনেকৈ। তেনেহ'লে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। এইফালে নীৰৱে একে খাওঁ 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 কৰি আছে আৰু মই খালে, তাৰপৰা মই খাম আৰু ধুনীয়াকৈ একদম আৰামছে খাব লাগিব, নহ'বা আৰু এতিয়া খাই ল'লে আৰু ইমান আৰামকৈ খাব নোৱাৰিমতো, সেইটো কাৰণে অলপ মানে ইহঁতক খুৱাই বোৱাই আজৰি কৰি লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, বাই বাই কৈ দিয়া, বাই বাই।